আজি এডমিশন লবা যাবা লাগছিলে আজি লাস্ট ডেট মানে সারে যাবা কইছে তাকে তোর পয়সা পাতিও নাই আবছন স্যার আছে না মোর এডমিশনের কারণে আছে রবা স্যার মাতি দাও স্যার এটা লরা এডমিশন মানে আইছে আহিব দিয়া ভিতৰত আহিব দিয়া কওকচোন কিদৰে সহায় কৰিব পাৰিম স্যার মই এডমিশনৰ ফৰ্ম আচ্ছা এডমিশন আচ্ছা এইখন এটা কাম কৰিব ইয়াত থকা বস্তু ফিল কৰি আপুনি কেছ কাউণ্টাৰত পইচা থাকোঁতে জমা দি দিব স্যার মোৰ লগ পইচা অসুবিধা মানে স্যার মোৰ লগ পইচাৰ অসুবিধা পইচাৰ সুবিধা মানে এইটো আমাৰ ৰেগুলেশ্যনত নাই না মানে ফৰ্মত যিটো পইচা আছে সেইটো কেছ কাউণ্টাৰত জমা দিব ফিল আপ কৰা 2 দিনমান দেৰি হ'ব স্যার কি আপুনি কি কৰে স্যার মই হাজিৰা হ'ব স্যার হাজিৰা কৰে নেকি বেয়া নাপাব আমাৰ ইয়াতে এটা ৰেপুটেশ্যন আছে স্কুলখনৰ এটা নাম আছে ইয়াত ডাঙৰ ডাঙৰ ঘৰৰ ল'ৰা ছোৱালী আহে বিজনেছমেনৰ ল'ৰা ছোৱালী আহে ভাল ঘৰৰ পৰা অহা আৰু মই ভাবোঁ আপুনি যিহেতু শিক্ষিত এজন হাজিৰা কৰা মানুহ আপোনাৰ ল'ৰাক এডমিশ্যন দিয়াটো আমাৰ ৰেপুটেশ্যনৰ কাৰণে অলপ দিগদাৰ হ'ব কাৰণ টকা পইচাৰ কথা আহি পৰে আপুনি নোৱাৰিব ইমান না আৰু মেইনলি কি জানে না আপুনি যিহেতু হাজিৰা কৰিছে গতিকে সেইটো কামতে হেৰি কৰক মানে আপুনি দিন হাজিৰা কৰি খাওঁ মানে আপুনি শিক্ষিত ব্যক্তি আপোনাৰ ল'ৰা শিক্ষিত কেনেকৈ কৰিব এখনৰ স্কুলত হৈছে আপোনাৰ বহুত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আহে শিক্ষিত পৰিৱেশৰ পৰা আহে অশিক্ষিত পৰিৱেশৰ পৰা মই ৰেপুটেশ্যনটো মই নষ্ট কৰিব নোৱাৰোঁ স্কুলত প্ৰথম কথা গতিকে আপোনালোকে বেলেগ সেই কৰক তাৰ এটা কাম কৰক আপুনি হাজিৰা কৰি খাইছোঁ তাকো সেনেকুৱা লাইনৰ কামত লগাই দিয়ক এইবিলাকত মাথা মাৰি একো লাভ নাই অন্ধকাৰ ভৱিষ্যত তাতে আপুনি 2 পইচা পাব দোকানত থৈ দিয়ক সংসাৰ চলাব পাৰিব স্যার মই ইমান দেৰি কিয় দিম স্যার নাই এখন মাছৰ বজাৰ নহয় স্যার কি স্যার এইবিলাক নচলে এখন মাছৰ বজাৰ চলা নাই এখন শিক্ষা অনুষ্ঠান হয় ইয়াতে 10 টকা ইফাল সিফাল কৰি মাছ কিনিবলৈ আপুনি অহা নাইতো আপোনাক কৈছোঁ নহয় নোৱাৰোঁ বুলি কৈছোঁ মানে মই ৰেপুটেশ্যনটো নষ্ট কৰিব নোৱাৰোঁ মোৰ স্কুলত আপুনি যাব পাৰে গেট আউট গেট আউট বাহিৰত যাওক ই যে হ'ব নহয় দিন হাজিৰা কৰি খায় প্ৰাইভেট স্কুলত পঢ়াবলৈ আহে আৰে মানুহ আছে আৰু পৃথিৱীত পঢ়িব লাগিব বুলি চাৰ দোকানত কাম কৰিব দিছিলোঁ মই আৰু পঢ়িব যায় স্কুলত কি হ'ল দিলে দিছি না এতিয়া স্কুলৰ পৰাই পঢ়িব নিদিয়ে না আমাৰ দিছিলে মানুহ স্থান নাই গম পোৱা নাই পঢ়িব যায় স্কুলত এডমিশন দেনা আমার এই স্কুলখনত গরিব মানুষ না কোৰ স্কুল নামটো নকয় আমাৰ কিমান বয়স তোমাৰ কিমান বয়স 6 বছৰ বলে স্কুল যাইছে বল বল প্রিন্সিপাল আপনি বলো স্কুল যাইছে ৰবা স্যার ভালে আছে কোন স্যারের লগত আমার বহুত পুরনো আছে নাকি আপোনালোক আৰু এনেকৈ সোমাই আহিছে যে এক চিনি পাইছ নাই পোৱা নাই কোন আৰু এইবিলাক কি তাৰমানে অভদ্ৰামীকে কৰিছে এখন শিক্ষক অনুষ্ঠান হয় মই এজন শিক্ষক হয় এনে কি বিলাকে আমি কি মুক্কেলামি কৰি আছো বুলি ভাবিছে নেকি কি অভদ্ৰামী এইবিলাক মই এতিয়া পুলিচক ফোন কৰি আছো মোবাইলটো থ বুলি আবার সি আছে নেকি স্যার আপনার কারণে এটা সারপ্রাইজ এই খুৰাক লৈ আহ ইয়ালৈ আমাৰ এই ছাৰৰ অফিচলৈ সোনকালে দেই ভাইনছু বাজাৰত গৈছিল বাপা বাজাৰত গৈছিল আপুনি কি কৰে মই বাপা খেতিয়ক মানুহ স্কুলৰ বাৰান্দাই চকী নাপলো
কি হ'ল দিদি ABCD খন মাতি দিয়কচোন মই নদা স্কুলত যায় না তে আপনি না চাগে এই খেতিও কৰা ঐক্যানী মানুহ তাৰ পুত্ৰ যদি আপনি প্ৰিন্সিপাল হব পাৰে হা ই কে হ'ব নৰে হা ই কে হ'ব নৰে কি দুখীয়া মানুহ কি আপোনাৰ কি স্থান নাই নেকি দুখীয়া মানুহ চলি কি দুখীয়া মানুহে হ'ব হা এবিলাকৰ ভৱিষ্যত নাই মানে কি ও ধনী মানুহ চলি তাৰ মানে ডাঙৰ হেৰি হ'ব পাৰে মানুহ হা শুনা কথা আমি দুখীয়া তো আমার প্রবলেম নয় যদি আমি দুখীয়া হই মরি যাই তো আমার প্রবলেম গম পাইছা পুরা আপনি যাও আপনার চলি যদি হ্যাঁ ডাঙর মানুষ ভাবরে কি কেন রে আপনিও দুখীয়া মানুষ আপনিও দুখীয়া হয়ে জন্ম হয়েছে ইও দুখীয়া মানুষ হয়ে জন্ম হয়েছে যদি আপনার লড়া আগবাড়বে রে এর কি অধিকার না আগবাড়া আপনি কি বুঝছেন মোর দরে গুন্ডা মাওয়ালি হতে বিছলে না আপনার দরে আপনার লড়ার দরে শিক্ষিত হতে বিছলে আপনার এখন শিক্ষানুষ্ঠানে কিন্তু আপনি বিজনেস করে আছে বিজনেস ফার্ম খুলিছে আপনি গম পাইছে না প্রথমে আপনার নিজের ভাবধারা চেঞ্জ করা যদি সঁচাকে আপনি এনেকুৱা করে না আমার সমাজখনৰ অন্তত ভাবধারা চেঞ্জ হব মই গুন্ডা মাওয়ালি হব পারে আর ইহত হব পারে আমি রাস্তায় ঘুরি থাকি কিন্তু এখনিতেও জ্ঞান আছে আমার আমি ইমানো অশিক্ষিত নহয় এখনি কথা বুজি পাওঁ সকলো মানুহৰে আগবাঢ়াৰ অধিকাৰ আছে তাত ধনী দুখীয়া বুলি কি আছে আচলতে আৰু এটা কথা আছে পদুম ফুল কিন্তু বোকাহে জন্মে আপনি আপনি মনৰ বিকলাঙ্গ নহব আচলতে মনত ধনী হ'ব লাগে টকা পইচাৰ ধনী চব নকৰিবা নোৱাৰে আপোনালোকৰ এই মনৰ কাৰণতে আমাৰ এই সমাজখন বিকাশ হ'ব সৰি মোৰ ভুল হৈ গৈছিল মই ভাবিছিলো যে টকা পইচা হ'লে মানুহ মানে সমাজত স্থান পায় মই টকা পইচাৰে মানুহক ধনেৰে জুখিব গৈছিলো কিন্তু মই নিজে পাহৰি গৈছো যে মই ক'ৰ পৰা উঠি আহিলে হেৰি প্লেচ পাইছো সৰি ক্ষমা কৰিব মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে সৰি পুৰা বেয়া নাপাব আমাৰ এইটো এটা বাধ্য হৈছে মাফ কৰি দিব পুৰা বল ভাই ফকতীয়া আকাশ চেনেলটোৰ নতুন ভিডিঅ' সকলোৱে চাব কেনেকুৱা হৈছে মন্তব্য জনাব লাইক শেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব যোনে যোনে কৰে এতিয়ালৈ এই ভিডিঅ'টো চাব আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো খুব ভাল পাইছে আৰু আমি চেষ্টা কৰিম আপোনালোকৰ খুব ভাল লগা ভিডিঅ' আমি তৈয়াৰ কৰিবলৈ